নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ আৰু মোৰ এই চেনেলটো খোলা মোৰ বেছি দিন হোৱা নাই, মোৰ 2-3 দিন হৈছে আৰু মই ভালকৈ চেনেলটো মানে কি ছেটিং কৰিবলৈ জনা নাই। পাৰিলে আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মোক শিকাই দিব কেনেকৈ চেনেলটো মানে কি ছেটিং কৰিব লাগে আৰু কেনেকৈ ব্লগ বনাব লাগে সেইটো নাজানো। মই কালি এটা ব্লগ দিছোঁ, আজি এটা ব্লগ বনাই আছোঁ আৰু কেনেকৈ বনাব লাগে ব্লগবিলাক মই নাজানো, গতিকে মোক শিকাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়ালৈকে শ্বেয়াৰ হোৱাই নাই, কমেণ্টো হোৱা নাই মোৰ চেনেলটো। আৰু গোটেই বৰষুণত আমাৰ ইয়াত বৰষুণ দিলেই মানে কি অকণমান বৰষুণ দিলে ইয়াত মানে পথাৰটোতে পানী হৈ যায়, পুখুৰীয়ে চুখুৰীয়ে পানী হৈ যায়। চাওক পুখুৰীয়ে চুখুৰীয়ে পানী হৈ যায়, চাওক ইয়াত বাৰীলৈকে পানী হৈ যায়। বাৰীতে বহি আছোঁ এতিয়ালৈকে। অকণমান বৰষুণ দিলে আমাৰ নদীখন মানে ওচৰতে আছে, এই আমাৰ ঢাপৰ ওচৰতে নদীখন আছে। নদীখন মানে কি ঢাপটো পাৰ হ'লে নদী, মানে অকণমান বৰষুণ দিলে মানে কি নদী ভেটা ভাঙি পানী আহি যায় আমাৰ ইয়ালৈ। আৰু গৰমৰ কাৰণে বাৰীত বহি আছোঁ, একেবাৰে গোটেই বাৰীত বহি আছোঁ, গোটেই মহৰ কামোৰ বাৰীত। বন্ধু বান্ধৱীসকল দুপৰীয়া গতিকে কেনেকৈ ভিডিঅ' কৰিব লাগে, কেনেকৈ ব্লগ বনাব লাগে মই সেইটো নাজানো আৰু আপোনালোকে শিকাই দিব। গতিকে আজি ভিডিঅ'টো ইমানলৈ সামৰিছোঁ।